নমস্কাৰ পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ মোৰ মেইলিন চেনেলটোতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি বাস্তৱসন্মত ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ, গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। মানি প্লেণ্ট আমাৰ সকলোৰে ঘৰত ৰাখে, নাজানো হয়নে বাৰু? কিন্তু মানি প্লেণ্ট ৰখাৰ যে কিছুমান নিয়ম থাকে আৰু যে মানি প্লেণ্ট আমি সেই নিয়মসমূহ মানি যদি আমি নাৰাখোঁ তেতিয়াহ'লে আমাৰ ঘৰখনৰ বাবে বহুতো অশুভ হয়। সেই কথা নিশ্চয় বহুতে জানে। আৰু বহুতে নিশ্চয় এই কথা জানে যে কোনটো দিশত মানি প্লেণ্ট ৰাখিব লাগে বা কোনটো দিশত মানি প্লেণ্ট নাৰাখিলে বা ৰাখিব নালাগে সেই বিষয়ে হয়তো বহুতেও জানে, কিন্তু তাৰ মাজত বহুতে নাজানে। যিসকলে নাজানে এই ভিডিঅ'টোৰ পৰা আজি তেওঁলোকে কিছু সংখ্যক হ'লেও উপকৃত হ'ব। আপোনালোকে জানেনে বাৰু আমি মানি প্লেণ্ট যদি কিছুমান দিশত ৰাখোঁ, সেইবোৰ দিশত ৰাখিলে আমাৰ ঘৰখনৰ বাবে বহুতো অশুভ হয় বা বহুতো বেমাৰ আজাৰ হয়। কিন্তু মানি প্লেণ্ট ৰখাৰ বহুত নিয়ম থাকে, সেই নিয়মসমূহনো কি সেই লৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰ বাবে আহিছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। তেন্তে বলক আমি পলম নকৰোঁ, এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। মনা হয় যে ঘৰত মানি প্লাণ্ট ৰাখিলে সুখ সমৃদ্ধিৰ লগতে টকা পইচাৰ আগমন বৃদ্ধি হয়। বাস্তু অনুসৰি মানি প্লাণ্ট ঘৰত লগোৱাৰ সঠিক দিশ জনাটো খুবেই প্ৰয়োজন। সঠিক দিশত এই মানি প্লাণ্ট লগালে ঘৰত টকা পইচাৰ অভাৱ দূৰ হয়। আহকচোন জানো যে ঘৰত আমি মানি প্লাণ্ট কোন দিশত লগাব লাগে আৰু যদি সেই দিশত লগাওঁ তাৰ পৰা আমাৰ কি ফল পাওঁ সেই বিষয়ে আজি এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। বাস্তুশাস্ত্ৰ অনুসৰি সকলো গছ লগোৱাৰ এক সঠিক দিশ থাকে। যদি গছজোপা সঠিক দিশত লগোৱা হয় তেন্তে আমি তাৰ সঠিক ফলো পাব পাৰোঁ, আৰু যদি আমি ভুল দিশত লগাওঁ তেন্তে আমি বিভিন্ন সমস্যাতো পৰিব পাৰোঁ। বাস্তু অনুসৰি মানি প্লাণ্ট আমি ঘৰৰ পশ্চিম পূব দিশত লগাব লাগে। এই দিশটো সকলোতকৈ সঠিক দিশ হয় বুলি কোৱা হয়। পূব দিশটো ভগৱান গণেশৰ দিশ বুলিও মনা হয়, আৰু দক্ষিণ দিশটো ভগৱান গণেশে অমংগল নাশ কৰি সুখ সমৃদ্ধি বৃদ্ধি কৰে। আহকচোন আমি এতিয়া জানো যে কোনটো দিশত মানি প্লাণ্ট ৰাখিব লাগে। ঈশান কোণ অৰ্থাৎ উত্তৰ পূব দিশত মানি প্লাণ্ট কেতিয়াও ৰাখিব নালাগে। এই দিশত মানি প্লাণ্ট লগালে আৰ্থিক অসুবিধা দেখা যায়। বাস্তুশাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ৰ'দত কেতিয়াও ৰাখিব নালাগে। মানি প্লাণ্টৰ পানী প্ৰতি সপ্তাহতে সলনি কৰি থাকিব লাগে। মানি প্লাণ্টজোপা যিমানেই ভাল হৈ থাকিব আপোনাৰ ঘৰত সুখ সমৃদ্ধি সিমানেই বৃদ্ধি হ'ব। গতিকে এয়াই আছিলে আজি মানি প্লাণ্টৰ বিষয়ে বনোৱা ভিডিঅ'টো। গতিকে আপোনালোকে গম পালেই নহয় যে মানি প্লাণ্ট আমি কোন দিশত ৰখাটো উচিত আৰু কোন দিশত আমি মানি প্লাণ্ট ৰাখিব নালাগে। আৰু এটা কথা সদায় মনত ৰাখিব যে মানি প্লাণ্টডাল যিমানে সতেজ হৈ থাকিব সিমানে আমাৰ ঘৰখনৰ বাবে ভাল, আৰু যদি মানি প্লাণ্ট শুকাই যায় তেতিয়াহ'লে আমাৰ ঘৰখনৰ বাবে খুবেই এটা অশুভ সংকেত। গতিকে মানি প্লাণ্ট সদায় কেনেকৈ ৰাখিব লাগে নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু হ'লেও জানিবলৈ পাৰিলে। গতিকে এনেধৰণৰ ভিডিঅ' মই লৈ আহিবলৈ চেষ্টা কৰিম। লগতে পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰবাৰ এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।